তো হে গাইজ কি খবৰ আপোনালোকৰ আৰু ইফালে আমাৰ ফালে দেখিব পাৰে কিমানবিলাক গোলাপ ফুলি আছে আমাৰ ঘৰত এইফালে চাব পাৰে কিমান গোলাপ মানে একদম প্ৰায় এজোপা গছ চাওঁ না কিমানবিলাক গোলাপ ফুলিছে আৰু তাৰ কাষতে আছে এইডাল অপৰাজিতা ফুল বাপৰে ছোৱালী নামো অপৰাজিতা থাকে গাইজ আৰু ইফালে চাওঁ একদম গোলাপ ছোৱালী প্ৰপ'জ কৰিব পৰা ৰঙা গোলাপ ঐ ৱাও মজাকৈ একদম ছোৱালী প্ৰপ'জ কৰিব লাগিব আজি গোলাপ তো গাইজ কুলিয়ে কৰে কু আৰু মই কৰোঁ গাইজ হে গাইজ ৱেলকাম জনাইছোঁ ময়ূৰজিৎ ব্লগ আৰু গাইজ আজি ৰংপুৰ মেলা আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু গাইজ আজি আমাৰ ইয়াতে এখন বিহু আছে অনুষ্ঠান তো বিহুখন বাৰু ৰাতি যিহেতু ৰাতিয়ে হয় সকলো বিহু তো এইখন বিহু ৰাতিয়ে হ'ব দিয়ক গাইজ আৰু বিহুখনলৈ দেখামগৈ গাইজ আৰু ৰাতিপুৱা চাব পাৰে মই এইটো গেঞ্জি পাই গ'লোঁ গাইজ বিহু উপহাৰ বুলি আৰু তেনেহ'লে বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লাষ্টলৈ চাই দিব গাইজ সেইটো কিবা এটা মজা পাব মানে গাইজ তেনেহ'লে বলক গাইজ ভিডিঅ'টো চাওক আৰু ইনজয় কৰক তো গাইজ ৰাতিপুৱাই এখন বাইক আৰু এখন স্কুটি আহি পালে বাইকখন কিন্তু মজ লাগিছে দেই কিন্তু লকে কৰি থৈ গৈছে মানে কেইজনমান ল'ৰা আহিছে নে তো ইফালে দেখিছে হ'ব গছলৈ দেখাই আছোঁ ৰ'ব কিয় আহিছে একদম মজাকৈ এতিয়া এইফালে মই এতিয়া পানী লৈ যাব লাগে আৰু এইডাল হাকতি লৈ যাব লাগে এইডাল কেঁচুৱে ঐ বাইক কেঁচুবিলাক ক'ৰ পৰা ওলাইছে গাইজ এইফালে পথাৰে আহি আছোঁ পথাৰে এইবিলাক তলৰ ফালে পথাৰত চাই অহা নাই কিন্তু দেই গছৰ ফালে চাই আহি আছোঁ এইফালে গছ কিন্তু গছত কি চাই আহি আছোঁ খন্তেক পিছতে আপোনালোকক দেখাই আছোঁ ৰ'ব কিন্তু চাই আছোঁ কিন্তু নাই সেই গছকেইডালত নাই চাফা গছ এইকেইডাল তো গাইজ আপোনালোকে ইমান দেৰিৰ পৰা ভাবি আছে চাগে ইহঁতে কি পাৰি আছে অৱশ্যে পাৰি আছে ইহঁতে আমলৰি তো আমলৰি ক'লে সকলোৱে বুজি নাপাব পাৰে আপোনালোকৰ লাষ্টত পিপৰটো দেখাই দি আছোঁ কেনেকুৱা ধৰণৰ অৱশ্যে এই যে ৰঙা পিপৰ এইবিলাক চাব পাৰে এনেকুৱাকৈ মানে বাঁহ ধৰে ইহঁতে আৰু ইহঁতে এইবিলাক মানে ভিতৰত টোপ থাকে বগা এইটো মানে খায় ইহঁতে তো সেইকাৰণে অলপ কামোৰো খাব লাগে আৰু এনেকুৱাকৈ পাৰি আছে তো এইটোত ইমান এটা নাই এতিয়া বেলেগ ছাইডে যাব বলক তাৰপাছত মানে দাঁতটো দি দিলা ডালিম পকিব আৰু ডালিম একে বেদনাই বোলে তই বুলেট প্ৰুফ হেৰি পিপি কেইটা পিন্ধিব পাৰে ভালকে দেই মোৰ নাই মইতো বাদ দিম না পিপৰতেতো বজাব তো গাইজ এটা আমলৰি টপ পাৰি পেলালে এইফালে চাওক কিমানবিলাক টোপ আছে ভাই তো গাইজ জাল পাৰি কাৰণে এইফালে জকাৰি দিয়া গৈছে এতিয়া হাকতিৰ লগত তাৰপাছত এইখিনি পৰিলে এইখিনিতো এতিয়া বটালি আছে বটালি লগ দিয়ক তো গাইজ কামোৰ চামোৰ খাই মেলি ওলালে যে অলপ টোপ আপোনালোকক দেখাই দি আছোঁ আপোনালোকে আমলৰি বুলি ক'লে বুজি নাপাব মই পিপৰটো দেখাই দি আছোঁ ৰ'ব ৰঙা পিপৰ কামুৰিলে বহুত বিষাই মানে দেখিছে এইবিলাক ৰঙা পিপৰ এইবিলাক দেখিছে পাৰি দিয়া গ'ল যে জালখনতে পাৰিছিলোঁ আৰু বাইকখন কিবা এটা মজ লাগিছে দেই বাইকখন একদম মজা লাগিছে কিন্তু তোমালোক এতিয়া কিমানখিনি ওলালে দেখাই দিওঁ ক'ব লাগে ইয়াতে ধুই আছে মানে তো গাইজ সেইখিনি ক'ত ওলালে চাব পাৰে কি মজা টোপ সেইহঁতে চাওক নাই একদম কামোৰ খাই একদম জ্বালা কিন্তু মইহে বেছি ভাল একদম চাওক তো গাইজ বহুত কামোৰ চামোৰ খাই মেলি এইখিনি ক'ত ওলালে দিয়ক আৰু ইহঁতে এতিয়া ধুই আছে ধুনীয়াকৈ সিহঁতে এতিয়া যি কৰে কৰিব আমি বলক এতিয়া বিহু তলি লৈ যাওঁ বলক তো গাইজ একদম পূৰা সন্ধিয়া হৈ গ'লে আৰু এতিয়া গৈ আছে বিহু চাবলৈ এতিয়া চাওক ন ৰাস্তা কি আন্ধাৰ একদম গোটেই চাৰিওফালে আন্ধাৰ এনেকৈ গৈ আছোঁ খোজকাঢ়ি বেছি দূৰ নহয় যাওক 2 কিলোমিটাৰ দূৰত বিহু হৈ আছে তো যাওঁ বলক আপোনালোকেও বলক বিহু চাবগৈ একদম 2023 চনৰ এখন প্ৰথম বিহু বলক গাইজ কিবা এটা মজা লাগিব আজি অলপ আৰু চাওক না ৰাস্তা কি আন্ধাৰ হৈ আছে আৰু ইফালে মোৰ লগত আছে এজন কি আছিল নামটো গকুল আৰু তো গাইজ বিহুতলীলৈ ফাইনেলি আহি পালোঁ আৰু এইফালে আছে এইফালে দেখিছে এইবিলাক যিবিলাক দোকান আছে তাৰ পিছফালে আছে বিহুতলীখন আৰু এতিয়া প্ৰায় 8:30 বাজিল কিন্তু এতিয়ালৈকে বিহু প্ৰগ্ৰাম হোৱা নাই 9টা বজাৰ পৰা আৰম্ভ হ'ব বিহু প্ৰগ্ৰাম আৰু এইবিলাক দি দিছে এইবিলাক গাড়ী ইয়াতে শ্ল' মাৰি যাবৰ কাৰণে আৰু এইফালে দেখিব পাৰিছে এইফালে আৰু গাইছে এইবিলাক কি মজা এইবিলাক চাৰিওফালে এইবিলাক গামোচা
তো গাইজ ফাইনেলি বিহুতলিলৈ আহি পাই গ'লোঁ আৰু এতিয়া প্ৰায় 8:30 বাজিছে আৰু এতিয়া মানুহ ইমান এটা নাই কিন্তু আৰু এঘণ্টাৰ পাছতে ইয়াতে একদম এখন চিটো খালী দেখা নাপাব একদম পূৰা মানুহ ভৰি যাব আৰু চিটৰটো বাদ দিয়ক বাকী একদম চাৰিওফালে মানুহে হৈ যাব চাই দিবচোন ভিডিঅ'টো আপোনালোকে একদম লাষ্টলৈ তো ফাইনেলি গাইজ হৈ গ'লে বিহু আৰম্ভ বিহু নহয় জাষ্ট এটা নৰ্মেল গীত আৰু তো মানে মাজে মাজে আপোনালোকক দেখাই থাকিম তো প্ৰগ্ৰাম তাৰ পাছত মানে গোটেইখিনিতো দেখাব নোৱাৰোঁ যিহেতু কপিৰাইট লাগি যাব পাৰে তো আপোনালোকে চাই থাকক একদম ভিডিঅ'টো লাষ্টলৈ গাইজ তো গাইজ এতিয়া চাওক না মানুহ কিমানবিলাক হৈ গ'লে মই আহোঁতে জাষ্ট মানুহ নাছিলে এতিয়া চাওক না চাৰিওফালে মানুহ চাৰিওফালে মানুহ জাষ্ট মাজত এখন চকী খালী নাই আৰু এনেকুৱা মানুহ হৈ গ'লে চাওক না একদম গোটেই ৰাস্তাটোৱে গোটেই আগুৰি ল'লে একদম চাইডে ৰাস্তাই গোটেই মানুহ তো চাওক না এঘণ্টা কিমানবিলাক পাৰ্থক্য হৈ গ'লে এঘণ্টাতে জাষ্ট কিমানবিলাক মানুহ বাঢ়ি গ'লে বাপৰে গাইজ মজা চাওক আৰু গাইজ ফাইনেলি হৈ গ'লে প্ৰগ্ৰাম শেষ আৰু ৰ'ব ক'ত যায় আপোনালোকে প্ৰগ্ৰামেই শেষ হৈছে কিন্তু যিহেতু নাচ গান শেষ হৈছে এতিয়াও বাকী ছিংগাৰ গান গাব বাকী আছে গাইজ আৰু এতিয়া বাজিল প্ৰায় 12:30 আৰু এতিয়া 12:30 যিহেতু সকলোৱে ৰাইজে অপেক্ষা কৰি আছে অত সময়ৰ পৰা গাইজ ছিংগাৰে গান গোৱা আৰম্ভ কৰি দিলে আৰু এতিয়া আপোনালোকে গানৰ কেইটামান উপভোগ কৰক ৱাও আচ্ছা সকলোৱে বিহু ভালে গ'ল নাই সকলোৱে বিহুটো ভালে বুলি গ'ল নাই বুজিছেনে বুজিছে ল'ৰাবিলাকৰ বহুত জোচ ছোৱালীবিলাকৰ জোচ নাই আচ্ছা ছোৱালীবিলাকৰ কাৰণে গান কৰোঁ গৰা ধানৰে ঘৰে জাকৈ মাৰোঁতে হয়নে এইবিলাক গালে ভাল লাগিব আচ্ছা আমি ল'ৰাখিনি এটা জোচ চাওঁ হিৰ